হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। এয়া চাওকচোন, ইমান ৰ'দত আমি সাজি-কাচি ক'লৈ যাবলৈ ওলাইছোঁ। ইমান গৰম, ইমান ৰ'দ। দিনৰ প্ৰায় 1টা বজাত আমি ক'ৰবালৈ ফুৰিবলৈ বুলি ওলাইছোঁ। অকস্মাতে প্ৰগ্ৰেমটো বনালে, সেইকাৰণে বৰ লৰালৰিকৈ ওলাই মেলি গৈছোঁ। তেতিয়া দিনৰ 1টা বাজিছে, বহুত ডাঙৰ ৰ'দ। এয়া চাওক, আমি বাছত বহিছোঁগৈ আৰু ক'লৈ যাম আমি নাজানো। আমাৰ ইয়াত ট্ৰেইনিং কৰা ল'ৰাবোৰে প্ৰগ্ৰামটো বনালে। ইয়াত তাহাঁতি ফলিঙত থিয় হৈ আছে। এতিয়া তাহাঁতি আহিলেই আমাৰ বাছখন আৰু চলিব। ক'লৈ যাব সেইটোহে নাজানো, কিন্তু তথাপিতো ওলাই মেলি আহিলোঁ আৰু এয়া এতিয়া ল'ৰাবোৰ আহি বাছত বহিলেহি। এতিয়া বাছ চলিব আৰু এয়া বাছ চলিবলৈ আৰম্ভ কৰিছে। এয়া চাওকচোন, আমি বহুত দূৰ আগুৱাই গ'লোঁ। এতিয়া এইটো এটা শিলৰ পাহাৰ আহিছে আগত। কোন জেগা সেইটো নামটোও নাজানো। এইটো চাওকচোন, ইয়াত বহুত ডাঙৰ ডাঙৰ শিলৰ পাহাৰ আছে, বহুত ডাঙৰ ডাঙৰ শিলেই শিল গোটেই। চাই খুব ভাল লাগে। এইটো চাওকচোন, দূৰৰ পৰা কিমান ধুনীয়া লাগিছে। এয়া চাওক, আমি গৈ আছোঁ। আমাৰ বাছৰ ভিতৰত কোনো অসুবিধা হোৱা নাই। গৰমত বেছিকৈ পানী পিয়াহ লাগিছে, তাৰো যোগান ধৰিছে সিহঁতি। এই ল'ৰাবোৰৰ কোৰ্চ হৈছিলে, সিহঁতৰ কোৰ্চ শেষ হ'ল। সেইকাৰণে লাষ্টত এবাৰ ঘূৰি আহোঁগৈ বুলি প্ৰগ্ৰামটো বনালে। তাৰ লগতে আমিও যাবলৈ পাইছোঁ। এয়া আমি ৰাতি গৈ প্ৰায় 8টামান বজাত পাইছিলোঁগৈ। সেইকাৰণে মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ, কাৰণ তাৰ বন্ধ হৈ গ'ল। সেইকাৰণে আমি হোটেলত সোমালোঁগৈ। হোটেল ধুনীয়াকৈ বন্দবস্ত কৰিছে। খুব ধুনীয়াকৈ আমি নিজৰ নিজৰ ৰুমত সোমাই ৰাতিটোৰ কাৰণে জিৰণি ল'বৰ কাৰণে আমি সোমালোঁগৈ। হোটেলৰ নামো নাজানো আমি। যি কি নহওক, আমি ৰাতি প্ৰায় 10টা-11টা বজাত হোটেলৰ ভিতৰত সোমালোঁগৈ আৰু ৰাতিপুৱা এয়া আমি উঠিলোঁ 4টা বজাতে উঠি আকৌ আহি বাছত বহিছোঁহি। এয়া চাওক, ৰাতিপুৱা 4টা বাজিছে, বাহিৰত এন্ধাৰে হৈ আছে। ভালকৈ গা পা ধুই আহি আমি আকৌ বাছত বহিলোঁহি। এয়া চাওক, বাছত বহি এতিয়া আকৌ আমি জাৰ্ণি আৰম্ভ কৰিলোঁ। সেই একেই কথা, কোন জেগা আমি একো নাজানো, মাত্ৰ গৈছোঁ। আৰু গাইজ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। এয়া চাওক, খুব ধুনীয়া জেগা, বাহিৰত চাবলৈ খুব ভাল লাগে। এইখন এখন খুব ধুনীয়া ব্ৰিজ। ব্ৰিজখনৰ নাম মৰিনা ব্ৰিজ। বছ ইমানেই জানো। ইয়াৰ ওচৰতে আশে পাশে এখন ডাঙৰ সমুদ্ৰ আছে। আমি তালৈকে বুলি ওলাইছোঁ, ডাঙৰ সাগৰখনৰ ওচৰলৈকে বুলি ওলাইছোঁ। এয়া চাওক, সমুদ্ৰৰ ওচৰত এইবোৰ জেগা, চাবলগীয়া জেগা। এয়া চাওক, লগতে এখন এয়া সৰু নদী। এয়া চাওক, সমুদ্ৰৰ ওচৰতে এইডোখৰী জেগা, খুব চাবলগীয়া। ওচৰ পাজৰ জেগাবোৰ খুব চাবলগীয়া জেগা এইবোৰ। এয়া চাওক, বাছখন লাহে লাহে গৈছে জেগাডোখৰ চাবৰ কাৰণেই। খুব ধুনীয়া সুন্দৰ পৰিৱেশ, চাবলগীয়া। লাহে লাহে যোৱাৰ কাৰণে এতিয়া আমি এই সমুদ্ৰখন পাবগৈ তাৰমানে, সেইকাৰণে বাছখন অকণমান শ্ল' কৰি দিছে। এয়া আমি পালোঁহি। পায়ে মই এনেকৈ এটা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ সন্মুখত লৈ। এয়া চাওক, এইবোৰ চাই আপোনালোকে গম পাইছে ইয়াতে কিমান ভিৰ হয়। বহুত ভিৰ আছিলে, ইমান ৰ'দ, তথাপিতো মানুহৰ ভিৰ কম নাই। এয়া আপোনালোকে জেগাডোখৰ দেখিয়ে গম পাইছে কিমান ভিৰ হৈছে। আমি নামিলোঁ। নামি এতিয়া আমি সমুদ্ৰৰ ফালে আগবাঢ়ি যাম। লাহে লাহে চব আগবাঢ়িছে আৰু মানুহবোৰ ইফালে সিফালে হৈছে। এয়া চাওক, সমুদ্ৰৰ কিনাৰটো এইডোখৰ ভাল জেগা। এইফালৰ পৰা এনেকুৱা দেখি। এয়া চাওক, এয়া আমি লাহে লাহে এখোজ দুখোজ কৰি আৰু আগবাঢ়িছোঁ। এয়া চাওক, আপোনালোকে দেখিয়ে গম পাইছে আমাৰ কি অৱস্থা হৈছে। তলত বালি গোটেই, আৰু বালি ৰ'দত ইমান গৰম হৈছে, ভৰি ৰাখিবলৈ দিগদাৰ হৈ গৈছে। আৰু আমাৰ এই লগত যোৱা ল'ৰাকেইটাও ভৰি জ্বলাৰ কাৰণে জঁপিয়াই উঠিছে একেবাৰে। চাওকচোন, এই ফেমিলি আমাৰ লগতে গৈছে। আমি একেলগে ফুৰিবলৈ বুলি গৈছোঁ। এয়া চাওক, আৰু সমুদ্ৰও বহুত দূৰতে আছে। যাওঁ মানে আমাৰ ভৰি আধা পুৰি শেষ হ'ব। এয়া চাওকচোন, গৈছোঁ আৰু তথাপিতো ভালো লাগিছে আমাৰ।
নেদেখা জেগা এডোখৰ চাবলৈ বুলি ওলাইছোঁ যেতিয়া খুব ভাল লাগিছে। এয়া গৈ আছোঁ আমি বহুত দূৰ। এয়া আমি পালোহি। এয়া চাওক কিমান ধুনীয়া লাগিছে পৰিৱেশটো, খুব ধুনীয়া। মই সেইকাৰণে এনেকৈ এখন ফটো আপোনালোকৰ আগত দেখাইছোঁ। খুব ধুনীয়া লাগিছে, চাওকচোন কিমান ডাঙৰ ডাঙৰ লহৰ আহিছে। আৰু গাইজ, মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া চাওক, আমি ওপৰতে পাৰতে থিয় হৈছোঁগৈ আৰু এতিয়া আমি লাহে লাহে নামিম আৰু। এয়া চাওকচোন, একো নজনা এডোখৰ জেগালৈ আমি নামো নাজানো। আৰু এই পাঁচখন নদী গোট খাই এখন হৈছে বুলি কয় মানুহে, এনেকৈয়ে কৈছে। ইয়াত 5খন নদী গোট খাই এখন ডাঙৰ সমুদ্ৰ হৈছে। আৰু এই নদীখন কেৰেলাত আছে, আমি তালৈকে গৈছোঁগৈ। এয়া চাওক, মানুহ বহুত ভিৰ। এয়া আমি পাৰতে থিয় হৈছোঁগৈ। এয়া ভিজিবলৈ আৰম্ভ হৈছে আৰু লাহে লাহে আমি খুব এনজয় কৰিম তাত। এয়া চাওকচোন, আমাৰ লগত যোৱা ল'ৰাবোৰ যে ক'লৈ গ'ল আমি গমেই নাপাওঁ। তাহাঁতিও খুব এনজয় কৰিব, খুব গ্ৰুপ হৈ গোটেইখন একেলগে আছেগৈ। এয়া আমি দুজনী হাতত ধৰা-ধৰি কৰি সমুদ্ৰতে থিয় হৈ আছোঁ। মাজে মাজে বহুত ডাঙৰ ডাঙৰ লহৰ আহে, সেইকেইটাত কণ্ট্ৰল কৰিবলৈ দিগদাৰ। মইতো 4বাৰমান পৰিছোঁ, মোক লুটি খুৱাই পেলাই দিছে একদম লহৰে আহি, ডাঙৰ ডাঙৰ লহৰকেইটা। হাতত ধৰা-ধৰি কৰি কোনোমতে থিয় হৈ থাকিব পাৰি, কোনোবা এটাতো কণ্ট্ৰল কৰিবই নোৱাৰি, ইমান ডাঙৰ লহৰ আহে। এয়া চাওক, মই বহুত ভাল ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কিয়নো মই তলত পানীত আছিলোঁ আৰু মোৰ ল'ৰাটোক দিছিলোঁ মোবাইলটো যে ভিডিঅ' বনাওঁ। সি যি উঠালে সেয়াই মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত। 1-1.5 ঘণ্টা আমি খুব এনজয় কৰিলোঁ। তাৰপিছত আমি লাহে লাহে ওপৰলৈ বুলি নামি আহিলোঁ। যোনে যেনেকৈ ফটো ল'ব লাগে তাত ফটো লোৱা মানুহ ঘূৰিয়ে ফুৰে, ফটোও মাৰিলোঁ, চেলফিও ল'লোঁ। এনেকৈ বহুতবোৰ এনজয় কৰি আমি লাষ্টত ওপৰলৈ বুলি উঠি আহিছিলোঁ। এয়া চাওক, দুইজনী হাতত ধৰা-ধৰি কৰি তাতে থিয় হৈ আছোঁ। আৰু পানীবোৰ ইমান নিমখীয়া, মানে চকুত সোমালে চকুও জ্বলে, মুখত পূৰা বালিয়ে সৈতে সোমাই গৈছে আৰু আমাৰ। এয়া চাওক, আমি শেষত ওপৰলৈ বুলি উঠি আহিলোঁ। এয়া বাছ আমাৰ থিয় হৈ আছে। এতিয়া আমি বাছত উঠি আকৌ ৰাওনা হ'ম কোনোবা এটা মন্দিৰ দৰ্শনৰ কাৰণে। চববোৰ যেনেকৈ পাৰে তেনেকেই ৰ'দত, ইমান ৰ'দত এয়া দেখক, যেনেকৈ পাৰে তেনেকেই থিয় হৈছেগৈ ছাঁত গৈ। আমিবোৰো লাহে লাহে বাছলৈ বুলি আগবাঢ়িছোঁ। এয়া চাওক, কাপোৰ কানি সলাই বাছলৈ বুলি আগবাঢ়িলোঁ। আৰু শেষত মোৰ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে আজিলৈ ৰাখিলোঁ, বাই।